নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কাবুলী বুটৰ চাটৰ ৰেচিপি। ইয়াৰ বাবে কাবুলী বুট লোৱা হৈছে। বুটখিনি এৰাতিৰ বাবে পানীত তিয়াই ৰখা হৈছিল। তাৰ পিছত ভালদৰে ধুই লোৱা হৈছে। এতিয়া বুটখিনি ভালদৰে সিজাই ল'ব লাগিব। ইয়াৰ বাবে মই প্ৰেছাৰ কুকাৰত সিজাই লৈছোঁ। আপোনালোকে সুবিধা অনুসৰি সিজাই ল'ব। এতিয়া বুটখিনি ভালদৰে সিজি উঠিছে আৰু অকণমান ঠাণ্ডা হৈছে। তদুপৰি এটা ডাঙৰ সাইজৰ আলু সিজাই লৈ এনেদৰে কাটি লোৱা হৈছে। লগতে অকণমান আদা এনেদৰে সৰু সৰুকৈ কাটি লোৱা হৈছে। তদুপৰি 3টা সৰু সাইজৰ পিঁয়াজ এনেদৰে কাটি লোৱা হৈছে। লগতে ভুজিয়া লোৱা হৈছে। ইয়াৰ উপৰিও সোৱাদ অনুসৰি ক'লা নিমখৰ প্ৰয়োজন হ'ব। লগতে লাগিব অকণমান চাট মছলা। তদুপৰি আমাক লাগিব টমেটো চচ। ইয়াৰ উপৰিও 2টা কেঁচা জলকীয়া লোৱা হৈছে আৰু এই 2টা জলকীয়াই সৰু সৰুকৈ কাটি লোৱা হ'ব। তদুপৰি নেমুৰ ৰস অকণমান লোৱা হৈছে। এতিয়া সিজাই লোৱা বুটখিনি অকণমান ভাঙি দিয়া হৈছে, কিন্তু সম্পূৰ্ণ মিহিকৈ পিটিকি নেপেলাব, অলপ অলপকৈ ভাঙি দিব এনেদৰে। তাৰপিছত অলপ অলপকৈ ভাঙি লোৱা বুটখিনিত সিজাই কাটি লোৱা আলুখিনি দি দিয়া হৈছে। তাৰপিছত আলুখিনিও অকণমান ভাঙি দিব লাগিব, কিন্তু আলুখিনিও সম্পূৰ্ণ পিটিকি নেপেলাব, অকণমান ভাঙি দিলেই হ'ব। এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিয়া হৈছে। এনেকৈ বনালে কাবুলী বুটৰ চাট খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত ইয়াতে কাটি ৰখা আদাখিনিও দি দিব লাগিব। তাৰপিছত ইয়াতে ভুজিয়াখিনি দি দিয়া হৈছে আৰু অকণমান ভুজিয়া থৈ দিয়া হৈছে পিছত ব্যৱহাৰ কৰিবৰ বাবে। তাৰপিছত ইয়াতে নেমুৰ ৰসখিনি দি দিয়া হৈছে। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি ক'লা নিমখ দিয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে ক'লা নিমখৰ সলনি সদায় ব্যৱহাৰ কৰা নিমখটো দিব পাৰে। তদুপৰি ইয়াতে সোৱাদ অনুসৰি চাট মছলা দিয়া হৈছে আৰু তাৰপিছত ইয়াতে কাটি ৰখা জলকীয়াখিনিও দি দিয়া হৈছে। তাৰপিছত ইয়াতে টমেটো চচ দিয়া হৈছে। তাৰপিছত গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব। আৰু মিহলি কৰি লোৱাৰ পিছত মই অকণমান উলিয়াই লৈছোঁ আৰু তাৰ ওপৰত টমেটো চচ আৰু ভুজিয়া অকণমান দি সজাই লৈছোঁ আৰু আমাৰ চাট ৰেডি হৈ গৈছে। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব।
যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।